অসমখন বহুত শান্তিৰে আছিলে কিন্তু পাৰ্লিয়ামেণ্টত সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আৰু 6টা জনগোষ্ঠীৰ ট্ৰাইবেল দিয়া আৰু NDPৰ অধ্যক্ষ ৰঞ্জন টিমাৰীত জেলত সোমাই দিয়াৰ লগে লগে অসমখন অশান্তি হৈ গ'ল। আজি অসমৰ 6টা উন্নত জনগোষ্ঠীৰ ভাৰত চৰকাৰ অসম চৰকাৰে ট্ৰাইবেল দিবলৈ গৈ আছোঁ। তো ইয়াত আমি বৰ্তমান অসমৰ ট্ৰাইবেল হৈ আমি বাৰে বাৰে কৈ আছোঁ যে উন্নত 6টা জনগোষ্ঠীৰ ট্ৰাইবেল দিলে বৰ্তমানত যে 14টা জনগোষ্ঠীৰ ট্ৰাইবেল আছে তেখেতসকলে এফেক্ট হ'ব, তেখেতসকলে বহুত অসুবিধাত পৰিব। কিয়নো আজি আহোম বহুত উন্নত, তেওঁলোকে 600 বছৰ অসমখন শাসন কৰিছে। আজিলৈকে 6জন আহোমৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছে। ৰাজবংশী বহুত উন্নত, তেখেতসকলৰ পৰা আজিলৈকে 4জন অসমৰ মুখ্যমন্ত্ৰী হৈছে। আদিবাসী আজি বিহাৰৰ পৰা সুকীয়া হৈ ঝাৰখণ্ড ৰাজ্য গঠন কৰিছে। উৰিষ্যাত আদিবাসী আছে আৰু ছত্তীশগড়ত আদিবাসী আছে। তেখেতসকল আমাৰ অসমত চাহপাত তোলাৰ কাৰণে তেওঁলোকে লৈ আহিছিলে। আজি তেওঁলোকক ট্ৰাইবেল দিবলৈ গৈ আছে। তো সেইকাৰণে আমি কৈছোঁ যে তেওঁলোকে বহুত উন্নত। সেইকাৰণে বৰ্তমান যি 14টা জনগোষ্ঠী তেখেতসকলত নিৰাপত্তাৰ ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত এই 6টা জনগোষ্ঠী ট্ৰাইবেল দিব নালাগে। আৰু ভাৰত চৰকাৰে অসম চৰকাৰে BJP চৰকাৰে বাৰে বাৰে ট্ৰাইবেল দিবলৈ গৈ আছে। তো সেইকাৰণে আজি ৰাজ্যসভা লোকসভাৰ বাজেট অধিৱেশন চলি আছে। ইয়াত এই বাজেট অধিৱেশন লোকসভা সাংসদত চলি থকা অৱস্থাত আমি কৈ আছোঁ যে এইটো শেষ নোহোৱালৈকে আমি আন্দোলন কৰিম, আমি বাধা দিম। কিয়নো বাজেট সেশ্যনৰ সেই উন্নত 6টা জনগোষ্ঠীৰ জনজাতি কৰা বিল আহিব পাৰে। সেইকাৰণে 13 তাৰিখ পৰ্যন্ত আমি চিচিটোৱা নেতৃত্বত ট্ৰাইবেল সংঘৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি সেনেকৈ আন্দোলন কাৰ্যসূচী আমি পালন কৰি যাম। আৰু আমি ক'ব বিচাৰিছোঁ যে আমি আন্দোলন কৰাৰ লগে লগে উন্নত 6টা জনগোষ্ঠীৰ ট্ৰাইবেল দিব নালাগে বুলি আমি আদিবাসীৰ বিৰোধী নহয়, আমি ৰাজবংশীৰ বিৰোধী নহয়, আমি আহোমৰ বিৰোধী নহয়। তেখেতসকলে উন্নতি হওক, তেখেতসকলে নিজৰ ভাষা সংস্কৃতি লৈ জীয়াই থাকক। কিন্তু আমাৰ যি বৰ্তমান 14টা জনগোষ্ঠী আমাক জীয়াই থাকে বুলি দিয়ক। ভাৰত সংবিধানে আমাক সুবিধা দিছে, সংবিধানৰ পৰা আমি বিচাৰি লোৱা নাই। কিন্তু তেখেতসকলে বিচাৰি ল'বলৈ গৈ আছোঁ যে আমাক ট্ৰাইবেল লাগে। কিন্তু তেওঁলোকক ট্ৰাইবেল দিয়াৰ লগে লগে বৰ্তমান যে আমাৰ সুবিধা, এই সুবিধাখিনি তেওঁলোকে কাঢ়ি লৈ যোৱাৰ নিচিনা হ'ব। কিয়নো আজি চাকৰি ক্ষেত্ৰত এডমিশ্যনৰ ক্ষেত্ৰত 10% আমাক দিয়া হৈছে আৰু MLA সমষ্টি MP সমষ্টি আমাৰ কাৰণে দিয়া হৈছে। BTC 30টা সমষ্টি আমাৰ STৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে। তেখেতসকলে ST হোৱাৰ লগে লগে আমাৰ 10% সোমাব। যি MP লোকসভা চিট, যি MLA চিট, যি BTC 30টা BTC সমষ্টি ইয়াত তেখেতসকলে সোমাব। তো তেতিয়া আমাৰ ক'ত জীয়াই থাকিব? আমি ক'ত MCLA হ'ব, ক'ত EM হ'ব, ক'ত MLA হ'ব, ক'ত MP হ'ব? বৰ্তমান 40 লাখ জনগোষ্ঠী ক'ত জীয়াই থাকিব? তেখেতসকলে যদি ট্ৰাইবেল হয় তেতিয়াহ'লে 1.5 কোটি মানুহ ট্ৰাইবেল কৰা হ'ব। কিন্তু বিলত লিখা নাই যে বৰ্তমান জনগোষ্ঠী কোনো এফেক্ট নহ'ব বুলি লিখা নাই। আৰু 6টা উন্নত জনগোষ্ঠী ট্ৰাইবেল দিলে ইয়াত বাজেট বাঢ়িব, সমষ্টি বাঢ়িব আৰু তেখেতসকলৰ কাৰণে সুকীয়া বাজেট কৰা হ'ব, সুকীয়া ৰিজাৰ্ভেশ্যন কৰা হ'ব। বিলত কোনো লিখা নাই। তো তেতিয়া বৰ্তমান আমাৰ যি সুবিধা পাই আছে সেইটো তেখেতসকলে কাঢ়ি ল'বলৈ গৈ আছে। সেইকাৰণে যেনে তেনে হ'লেও ভাৰত চৰকাৰৰ বিৰুদ্ধে, অসম চৰকাৰৰ বিৰুদ্ধে চিচিটোৱা নেতৃত্বৰ ট্ৰাইবেল সংঘৰ নেতৃত্বৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বৰ অসমত যিমানখিনি বৰ্তমান ট্ৰাইবেল আছে সেই বিল যাতে আহিব নোৱাৰে, উন্নত 6টা জনগোষ্ঠী যাতে ট্ৰাইবেল হ'ব নোৱাৰে, তাৰ বাবে আমি এই কাৰ্যসূচী পৰ্যায়ক্ৰমে 13 তাৰিখ পৰ্যন্ত আমি লৈ যাম। ৰঞ্জন টিমাৰী আমি কৈছোঁ যে ৰঞ্জন টিমাৰী আলোচনাত আহিছোঁ। চৰকাৰে আহ্বান কৰিছোঁ, চৰকাৰে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে টেবুলত আহক, আলোচনাত লৈ আহক। সেইটো সন্মান কৰি পেলাই ৰঞ্জন টিমাৰী আলোচনাত আহিছোঁ। আলোচনাত অহাৰ পিছত ফাষ্ট ট্ৰেক ট্ৰায়েল কৰি পেলাই তেওঁক এতিয়া জেলত পৰাই দিছে। তো তেতিয়া ফিজটো কেনেকৈ হ'ব? আলোচনা কেনেকৈ চলিব? তো সেইকাৰণে আমি কৈছোঁ যে আলোচনাত পংগু যাতে নহয়, আলোচনা যাতে চলি থাকে, এই অঞ্চলত যাতে শান্তি ঘূৰাই আহে। তো এইকাৰণে ৰঞ্জন টিমাৰী জেলৰ পৰা ওলাই দিব লাগে, আলোচনা আৰম্ভ কৰিব লাগে। সেইটো আমাৰ আহ্বান। আৰু আমি ক'ব বিচাৰিছোঁ এনেকৈ যি ঘটনা ভায়লেন্স
হিংসা যি ঘটনা আলফা আজি কিমান বিহাৰী মানুহ মৰিছে বিহাৰী মানুহ মাৰিছে কিমান হিন্দী ভাষী মানুহ মাৰিছে কিমান মাৰোৱাৰী মানুহ মাৰিছে 15 আগষ্টৰ দিনা বম ফুটাই পেলাই কিমানজন ছাত্ৰ হত্যা কৰিছে কিমানজন ছাত্ৰক মাৰিছে তো ইয়াত মাৰাত কেছত যি আলফা লিডাৰে যি আলফা কেডাৰে জড়িত এৰেষ্ট কৰা নাই কিয় জেলত পৰা নাই কিয় কাৰাদণ্ড কৰা নাই কিয় মৰা পৰ্যন্ত কাৰাদণ্ড কৰা নাই কিয় ফাঁচি দিয়া নাই কিয় সেইটো আমাৰ প্ৰশ্ন সেইকাৰণে ইয়াত ৰাজনীতি সোমাই আছে ৰাজনীতিক নকৰাকৈ শান্তিৰ স্বাৰ্থত আলোচনাৰ স্বাৰ্থত ৰঞ্জন টেমাৰে জেলত পৰা ওলাই দিব লাগিব আৰু আলোচনাটো আৰম্ভ কৰিব লাগিব সেইটো আমাৰ দাবী পৰৱৰ্তী কাৰ্যসূচী কি আছে আৰু পৰৱৰ্তী কাৰ্যসূচী আমি আজি প্ৰগ্ৰামৰ পিছত আমি চাম জিলা ৱাইজত আমি সেই ধৰ্ণা কাৰ্যসূচী চলি আছে আৰু যদি সঁচাকৈ আমি গম পাওঁ যে 13 তাৰিখ পৰ্যন্ত যদি ট্ৰাইবেল বিল যদি আহিব বুলি আমি গম পাওঁ তেতিয়াহ'লে 11 তাৰিখ 12 তাৰিখৰ পৰা 13 তাৰিখ পৰ্যন্ত বা বাজেট ছেশ্যন শেষ নোহোৱালৈকে আমি অসম বন্ধ আহ্বান কৰিম